গ্ৰন্থখনি প্ৰকাশকৰ অন্তৰত লুকাই থকা কেইবাগৰাকী ব্যক্তি আছে। মই বিশেষকৈ মনীন্দ্ৰ শইকীয়া তেখেতৰ নাম লৈছোঁ। ডক্টৰ নৰেন কলিতা যিগৰাকীয়ে গ্ৰন্থখন সম্পন্ন কৰি উলিয়ালে, তেখেতে ইয়ালৈ আহিব নোৱাৰিলে। আমি তেখেতলোক কৃতজ্ঞতা জনাইছোঁ। আজিৰ পৰা আৰম্ভ হ'বলগীয়া অসম ভাওনা সমাৰোহ সহযোগী সম্পাদক হিচাপে এই কাৰ্যত সহায় কৰিলে। আৰু কিতাপখন আমি আগতেই কৈছোঁ যে প্ৰতিদিন গোষ্ঠীৰ পৰা যি প্ৰকাশ কৰি ওলোৱা সিদ্ধান্ত গ্ৰহণ কৰিলে আমি এইটো কিমান উৎসাহিত হ'লোঁ, যিটো আমি ভাষাৰে বনাব নোৱাৰোঁ। সেয়ে আমি প্ৰতিদিন গোষ্ঠীৰ জয়ন্ত বৰুৱাৰ হৈ উপস্থিত থকা প্ৰকাশ মহন্তক তেখেতক একাখিনি বক্তব্য আমি আগতেই স্বাগত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। তাৰপিছতে আমি শইকীয়াদেৱৰ কাষলৈ গৈ গ্ৰন্থখন আনুষ্ঠানিক উন্মোচন কৰিম। আমি শইকীয়াদেৱৰ যোগেদি আনুষ্ঠানিকভাৱে গ্ৰন্থখনি শুভ উন্মোচন কৰিবলৈ লৈছোঁ। আৰু এই গ্ৰন্থখনি আমি যিদৰে উন্মোচন কৰিবলৈ লৈছোঁ, ইয়াৰ এটা পৰিৱেশ আছে। সাধাৰণ কাগজত নাবান্ধি আমি আজি সত্ৰৰ পৰম্পৰা অনুসৰি আমি যি গুণাপালেৰে প্ৰাণদানৰ সেৱা জনাওঁ, তেনে আৰ্হিৰে এই গ্ৰন্থখনি আমি ইয়াত ধৰি ৰাখিছোঁ। আৰু শইকীয়াদেৱে আনুষ্ঠানিকভাৱে কলপাতখন খুলি এই গ্ৰন্থখন উন্মোচন কৰিব। আমি তেখেতক বিনীতভাৱে অনুৰোধ জনাইছোঁ।